আহিলোঁ আগলৈ যাওঁ এইফালে আজি আনিছোঁ ন বহুত ভাল লাগিছে ভাল পৰিৱেশ দেই এইটো পাহাৰখন অলপ আগলৈ যাব লাগিব ৰাস্তা এটা আছে নেকি সোমাই যাম তেনেকৈ বহুত ভাল জেগা ইয়াত অলপ ৰখিলোঁ ভাল লাগিছে অলপ পৰিৱেশটো বহুত ভাল হৈছে চাৰিওফালে গছ গছনি পাহাৰখন অলপ ৰৈ যাম এই পাহাৰখন তালৈকে যাম ন আমি আজিতো এই পাহাৰখনেই দেখুৱাম বুলি আনিছোঁ একদম পৰিৱেশ চাচোন নদী সোঁত বৈ আছে আগলৈ তাও ধুনীয়া এইখন দেখিছোঁহে আগত বহুত ধুনীয়া ধুনীয়া নিজৰা বৈ থাকিব ভাল লাগিব তই আগতে কিয় কোৱা নাছিলি ইমান ধুনীয়া জেগা আছে বুলি মইতো ভবাই নাছিলোঁ ইমান ধুনীয়া জেগা হ'ব বুলি মই আগলৈ অকণমান ফুৰি চাই লওঁ ন পাছত যাম পাহাৰলৈ ব'ল আগলৈ যাওঁ ইয়াতে ৰ ন ধুনীয়া চাওঁ গৈ আছে বহুত ভাল পৰিৱেশ আৰু দেই এইটো ফটো কপি উঠি লওঁ ন ভাল লাগিছে ন ফটো কপি মোৰ ভাল লাগিছে ন ইনষ্টাগ্ৰামত আজি দিব লাগিব ৰাতিকে কাইলৈতো ক'ৰবাত যাব লাগিব কাইলৈ এটা কাম কৰিম কাইলৈ আমি চেংকু ঘাটলৈ যাম বহুত ভাল প্লেচ সেইটো তাৰমানে চাবলগীয়া আমি চাম আৰু তাত ভিডিঅ' এটাও শ্বুট কৰিব আছে শ্বুট কৰি ল'ম ন ফেচবুক ইনষ্টাগ্ৰামত দিব পাৰিম এতিয়া অলপ ইয়াত ৰখোঁ ভাল লাগিছে পৰিৱেশটো আজি গা ধুই ভাল লাগিলে ন ভাল লাগিলে বল সোনকালে বল দেৰি হৈ গ'ল এইকেইটা কোন যে চলোৱা দেখিছোঁ বাইক চাইক লৈ আহিছে নতুন ভাইটি এফালে আছোন তুমিও আছোন এফালে 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 কওকচোন দেখিলোঁ তোমালোকক হয় তোমালোকৰ ঘৰ ক'তো আমাৰ ঘৰ বেছি দূৰ নহয় কিবা কামত আহিছিলা ফুৰিবলৈ আহিছিলোঁ আমি তোমালোক ইয়ালৈকে আহিছিলা নে বেলেগলৈ আহিছিলা নহয় দাদা আমি সেই পাহাৰখনলৈ আহিছোঁ এই পৰিৱেশটো ভাল লাগিছে কাৰণে আমি অকণমান ৰখিছোঁ ইয়াত চাবলৈ তোমালোকে ইয়ালৈ সেইটো ফোন কৰিছা কিয় দাদা কওকচোন নিউজততো পাই আছা দাদা এনেই কি নিউজৰ কথা কৈছে বুজি পোৱা নাই আমি নিউজ ইমান নাচাওঁ কি ক'ব খুজিছে অলপ ভালদৰে বুজাই কওকচোন তোমালোকক বুজাই আছোঁ তোমালোকে নিউজ নোচোৱা ন আমি নিউজটো ইমান নাচাওঁ দাদা তোমালোকে নিউজ নোচোৱা সেইকাৰণেহে তোমালোকে দেশত কি হৈছে একো গম নোপোৱা দাদা কিবা সমস্যা আছে নেকি কিবা ঘটনা চটনা তোমালোকেতো অলপ দিনৰ আগত এটা ঘটনা শুনিছিলা যোৰহাট মৰিয়নিত কি ঘটনা দাদা পাছেছ গগৈ ল'ৰাজনৰ নাম শুনিছিলা তোমালোকে অলপ অলপ শুনিছিলোঁ বাৰু ঘটনাটো গম পোৱা চাগে শুনিছিলোঁ কিন্তু ভালকৈ হেৰি কৰা নাছিলোঁ বুজাই সঠিকভাৱে নাই জনা মানে বুজাই দিয়কচোন অলপ
তেনেহ'লে শুনা, আজি কেইদিনমানৰ আগত দেৱাশিষ গগৈ স্কুটি লৈ লগৰজনৰ লগত ফুৰিব গৈছিলে আৰু ফুৰিব যাওঁতে অকণমান মানুহ যদি গাত লাগিলে বুলিকে নিজে আইন হাতত তুলি লৈ তাক মৰিয়াই সম্পূৰ্ণ মাৰি দিলে। হয় নেকি দাদা? তোমালোকে কোৱাচোন, সেইটো ভাল কাম কৰিলে নেকি বাৰু সিহঁতি? নাই দাদা, সেইটো সিহঁতি ভাল কাম কৰা নাই। সিহঁতে নিজে আইনখন হাতত তুলিব নালাগিছিল। আৰু শুনা, এই কেছটো হোৱাৰ কেইদিনমানৰ আগত হাজোত সনাতন ডেকা নামৰ এজন চব্জি বেপাৰীক অকণমান ভুলৰ বাবে মানুহে মৰিয়াই মাৰিলে। হয় নেকি? এনেদৰে মানুহে আইনখন হাতত তুলিব নালাগিছিল। তোমালোকে শুনিছেনে আজিৰ পৰা প্ৰায় 3 বছৰ আগত নীলোৎপলৰ অভিজিতৰ কথা? হয়, সেইটো কেছ বাৰু আমি শুনিছিলোঁ। কাৰ্বি আংলঙত কেনেকৈ মাৰিছিলে সিহঁত দুটাক। হয়, সেইটো আমি শুনিছিলোঁ। তেনেহ'লে সেইবোৰ কি তোমালোকে পাহৰি গ'লা? নাই পৰা বাৰু। নাই কৰা বাৰু। যেতিয়ালৈকে মানুহবোৰে বুজি নাপায় তেতিয়ালৈকে তোমালোকে ফুৰা বন্ধ কৰি দিয়া। হয় বাৰু দাদা, আমি এনেকৈ ঘূৰি ফুৰিব নালাগিছিল। তেনেহ'লে তোমালোক এতিয়া ঘৰ যোৱা আৰু ঘূৰাটো বন্ধ কৰা, কাৰণ তোমালোকৰ এখন ঘৰ আছে আৰু তোমালোকৰ ঘৰত তোমালোকৰ মা দেউতাই তোমালোকৰ অপেক্ষা কৰি আছে, আৰু ঘূৰাটো বন্ধ কৰিবা আৰু এতিয়া ঘৰ যোৱা। ঠিকেই কৈছে আৰু ভাল লগা তোমালোক ঘৰ যোৱা। হ'ব দিয়ক দাদা, হ'ব দিয়ক যাওঁ। গৈ থাকোঁ। তহঁত চা, আমাৰ দেশত ইমান ধুনীয়া এখন আইন থাকোঁতেও মানুহে চা নাই কেনেকৈ আইন নিজৰ হাতত তুলি লৈ মানুহবিলাকক মাৰি আছে। কি কবি এতিয়া গম পাইছ? মানুহবোৰে যে কেতিয়া বুজিব? হয় দে, আজিৰ দিনত বুজি নাপালে আৰু কেতিয়া বুজিব বাৰু? ৰাইজ আপোনালোকে অলপ বুজি পাওক, আইন নিজৰ হাতত তুলি নল'ব। আমাৰ এখন ধুনীয়া আইন আছে, আপোনালোকে যদি কাৰোবাৰ ভুল দেখে তেনেহ'লে আইনৰ সহায় ল'ব, আপোনালোকে নিজে কেতিয়াও আইন হাতত তুলি নল'ব। হয়, আপোনালোকে ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰক, এই মেছেজটো যাতে সকলোৰে পায়। পায়। ধন্যবাদ।